সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আপোনালোকে দেখা পাব বিজয়ৰ মাকে পৰী বিচাৰি পৰীৰ ঘৰত যাব, মানে ত্ৰিদীপৰ ঘৰত যাব আৰু পৰীক কথা শুনাব। তাইক ক'ব যে বিজয়ক তাইক কেনেকৈ পাহৰিব পাৰিলে ইমান সহজতে। পৰী যদিও বা নিজে বিয়া হ'বলৈ প্ৰথমতে মান্তি হোৱা নাছিল, সেই কথা বিজয়ৰ মাকে নাজানে আৰু তাইক কথা শুনাব আজিৰ খণ্ডত। আৰু আজিৰ খণ্ডত আমি এইটো দেখা পাম যে ত্ৰিদীপক ট্ৰেন্সফাৰ কৰাব বিচৰা হ'ব, কিয়নো ত্ৰিদীপে সোণৰ যিটো কেছ, সেই কেছটো ত্ৰিদীপে লাগি আছে আৰু ত্ৰিদীপক বেলেগ এটা ঠাইলৈ ট্ৰেন্সফাৰ কৰাব বিচাৰিব। আৰু এই ট্ৰেন্সফাৰ কৰা কথাটোত শেখৰৰ হাত আছে। আজিৰ খণ্ডত আমি দুটা প্ৰধান বস্তু দেখা পাম। এটা হৈছে বিজয়ৰ মাকে পৰীৰ ঘৰত যাব আৰু তাইক কথা শুনাব, আৰু আনহাতে সোণৰ কেছটো ছল্ভ হওঁ অৱস্থা হৈছে আৰু এই সময়তে ত্ৰিদীপক বেলেগ এটা ঠাইলৈ ট্ৰেন্সফাৰ কৰাব। আৰু আজিৰ খণ্ডত আমি সেইটো বস্তু দেখা পাম। পৰীয়ে নতুনকৈ এটা জীৱন ষ্টাৰ্ট কৰিছিলহে। তাইৰ নতুনকৈ ষ্টাৰ্ট কৰা জীৱনটোত বিজয়ৰ মাক আহি আকৌ আৱল লগাবলৈ ধৰিছে। আগতে বিজয়ৰ মাকে পৰীক ইমান ভাল পোৱা নাছিল, কিন্তু এতিয়া আকৌ তাই পৰীৰ জীৱনলৈ আহিছে আৰু তাইৰ যিটো জীৱন, সেই জীৱনটোত ভালদৰে চলিব বিচাৰিছিলহে, কিন্তু বিজয়ৰ মাক আহি আকৌ কেনা লগাব ধৰিছে। চ' ভিডিঅ'টো কেনেকুৱা পালে সেইটো তলত কমেণ্ট কৰি জনাব।